উঠিলে ঐ দেখা নাই দেই তই দেখিলে ভাল হ'ল দেই চাহ পানী সিজালি ভালেই কথা হ'ল কি হ'লে কথা দে এই ৰঞ্জিতটো লৈ গৈছে পাইছা কাম চাম খাই কেনেকুৱা লাগিছে ভালেই মৰাণ মাংসনো দহা এনেকুৱাই একদম মানে উলিয়াবা চেহেতকে খুলি দে শুনিয়ে দে কি কবি আৰু এই তেজিকাঙৰ দহা কাজ এই পিকনিক খোৱা হৈছে আৰু কাজ খোৱা হৈছে বহুত ৰাইজ সমবেত হৈছে ভাল লাগিছে আৰু মাংস কাটিছোঁ গোটেই টেষ্ট লাগি গৈছে কিন্তু অৱশ্যে হ'ব নালাগিছিলে দে হ'ব দে কিমান ভাত বিলাই ভাল লাগিছে বান্ধি এনেকুৱা ভাত আজি কাজখন তেজীগাঁও কাজখন খাই খুব ভাল লাগিছে এনেকুৱা ধোঁৱা মানে চকু মনিব পৰা নাই আলহীটো ক'বই নালাগে ইফালে ছোৱালী ইফালে ডেকা ইফালে বুঢ়া গোটেইবোৰ চাই এনেকুৱা ভাল লাগিছে খায়ো খুব ভাল লাগিছে মুঠতে ভাত সিজি আছে এতিয়া শাক সিজাব লাগিছে ক'ৰ পৰা আহিছে এইটো কথা আমি এই কাকনীয়া সিংহৰ পৰা আহিছোঁ কোনোবা এজন সাংবাদিকে সুধিলেহে হ'ব কৈ দিয়া মই ভাল পালোঁ বহুত ভাল পালোঁ ইমান মানুহ আহিছে গোটেইখন ৰসৰ মানে বস্তু বাহানি পাইছে বিৰাট ভাল পাইছে কাজদহাৰ বিষয়েতো মৰাণসকলে জানেইচোন কিন্তু কথা হ'ল কি এতিয়া এই বিশেষকৈ জয়গুৰু খোলা যিখন নহয় এইখন কিন্তু ৰাতি হ'ব লাগে নিয়মমতে তাত চাকি জ্বলোৱা এটা জয়গুৰু খোলা এটা নাম আছে গতিকে যিয়ে নহওক এতিয়া চাকি জ্বলাইছেতো সময়টো ঠিকেই হৈছে কিন্তু প্ৰকৃততে ৰাতি হ'ব লাগে ৰাতি হোৱা কাম সেইটোৱেই এতিয়াতো দেখিছেই আৰু ৰাইজে প্ৰায় বৰ্তমানতো দেখিছোঁ 150খনমান গাঁৱৰ পৰা মানুহ আহিছে হয়তো বেছিও হ'ব পাৰে নহয় জানো অঁ নাই বেছি হ'ব প্ৰায় মোটামুটি 250-200 ঘৰমান মানুহ হৈ যাব পাৰে তো এনেকৈয়ে ধৰক যাৰ যেনেকৈ নীতি কুটুম বা গাঁও জ্ঞাতি এনেকৈ প্ৰত্যেকেই বেলেগ বেলেগ ধৰণে এটা নিয়ম আৰু আঁচনি গতিকে এইটো অতীজৰ পৰা চলি থকা অঁ মৰাণ জাতি এটা পৰম্পৰা গতিকে এই পৰম্পৰাক লৈ আজি ৰাইজে এই দহা কাজ অৰ্থাৎ মৃতকৰ শ্ৰাদ্ধ বুলি ক'ব পাৰি নহয় জানো গতিকে এইটো তাৰোপৰি বহুতো এনেকুৱা মৰম চেনেহ ইত্যাদিবিলাক আহি পৰে হ'ব বাৰু এই মাৰ খাইলে হ'ব অঁ মই নাখাওঁগৈ একো নাই অঁ হেৰি মই ক'ত আছোঁ জয়গুৰু খোলাত আহি দিব আমাৰ এই আমাৰ গাঁও খোলালৈ আহিব
শ্ৰাদ্ধত মানুহৰ বহুতো চা চিনাকি কথা ঘৰুৱাসকলক লগ পোৱা যায়, ইজনে সিজনৰ প্ৰতি চা চিনাকি হোৱা এটা সুবিধা। আৰু তাৰোপৰি এই ইয়াত প্ৰত্যেকেই বেলেগ বেলেগকৈ খোলা লোৱা বহুতো কাৰণ আছে। আমাৰ ধৰ্ম এটা পৰম্পৰা, গতিকে সেই ধৰ্ম পৰম্পৰাক লৈ আজি প্ৰতিখন গাঁৱৰ বেলেগ বেলেগকৈ নিজৰ নিজৰ খোলা বা নিজৰ নিজৰ সিজোৱা পকোৱা কৰি খোৱা হয়। আৰু লগতে এখন জয়গু খোলা থাকে। এই জয়গু খোলাখন খোলাত ভকতসকলে যেতিয়া অন্নমুঠি লয়, তাৰপিছতেই ৰাইজে এই প্ৰত্যেকৰ বেলেগ বেলেগ যিবোৰ খোলা আছে এই খোলাবিলাক আহাৰ গ্ৰহণ কৰে। গ্ৰহণ কৰাৰ পাছত কাজত আকৌ সেৱা লয়, তাত নাম প্ৰসংগ কৰে, হৰিনাম লয়। এই সেৱা ধৰাৰ পাছতেই এই কাজখন অৰ্থাৎ শ্ৰাদ্ধখন শেষ হ'ল বুলি ধৰি লোৱা হয়। সেয়েহে মই দুৱাৰমৰা কাকজান হোমজান গাঁৱৰ পৰা আহিছোঁ। ঠিক তেনেধৰণে আমাৰ তাৰ পৰা প্ৰায় 40-50জনমান পুৰুষ মহিলা আহিছেহি। কাৰণ প্ৰত্যেকৰে মিতিৰ কুটুমৰ মানে এটা এটা নিমন্ত্ৰণী থাকে, আৰু সেই নিমন্ত্ৰণীক লৈ প্ৰত্যেকেই এই শ্ৰাদ্ধলৈ অহা হৈছে। আৰু প্ৰত্যেকৰে নিজৰ নিজৰ ঘৰুৱা সম্বন্ধীয় মৃতকৰ শ্ৰাদ্ধলৈ আহি নিজৰ নিজৰ ঘৰুৱা পৰম্পৰা চিনাকি দিয়া হয়। Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn.